গুড মৰ্ণিং। আজি হৈছে শুকুৰবাৰ। ৰাতিপুৱা বাৰান্দাত বহি চাহকাপ খাব লৈছোঁ। আচান কি খাইছা? হাই দিদি আকৌ, হাই দিদি আকৌ, হাই দিদি। তোমাৰ ভালনে? ভাল ভাল। অঁ, হেল্ল' এভৰিৱান। এতিয়া 11টামান বাজিব হ'লগৈ আৰু পাছফালে আহিলোঁ। ইমান বেছি গৰম নহয়। আৰু আজি কি হ'ল, ৰাতিটো গৰমত শুব পৰা নাই, তলতে শুই আছোঁ। 12টামান বাজিলে, তাৰপাছতে বিচনাত শুইছোঁ চান আৰু মই। আকৌ 3টামান বাজিলে নেকি, 3টা নে বজাই নাছিলে, 3টা বজাই নাছিলে, কাৰেণ্টটো গ'লগৈ নহয়। মানে চানে কেতিয়া জানো ইনভাৰ্টাৰৰ ছুইচটো অফ কৰিলে গমেই নাপাওঁ। একদম আন্ধাৰ মুন্ধাৰ হৈ থাকিলে, ইমান বেছি গৰম উঠিছে নহয় আজি। আৰু শুবই নোৱাৰিলোঁ ৰাতি, আকৌ তলত আহি শুই থাকিলোঁ। ৰাতিপুৱাহে শুইছোঁ আৰু আজি উঠাও দেৰি হ'ল, সেইকাৰণে চাহ খোৱাও দেৰি। আৰু এতিয়া ফ্ৰিজটো চাফা কৰোঁগৈ। চ' আপোনালোকক কি পাৰোঁ দেখুৱাই থাকিম। আজি বতৰটো অকণমান ভালে কৰিছে দেই, বতাহ দি আছে ৰাতিপুৱাৰে পৰা, ইমান ৰ'দটো চোকা নহয়। চানে আমনি কৰি আছে। কি হ'ল? মায়ে এয়া চব্জি কাটিব লৈছে, ভাতকেৰেলা, ভেন্দি, কুন্দুলি। আৰু এয়া মই নাচপতি খাই আছোঁ মাৰ লগতে বহি। এইফালে ফ্ৰিজটো চাফা কৰা হৈ গ'ল। ফ্ৰিজটো বেছি দিনলৈকে আমাৰ চাফা হৈ নাথাকেই, বহুত বেছি মাছ থৈ দিয়া হয় যে ফ্ৰিজত। এইফালে মায়ে চব্জি ভাজিলে। হেল্ল' এভৰিৱান, এতিয়া ভাত খাব লৈছোঁ। ভাতৰ লগত আছে আজি দাইল, আৰু এইফালে এখন নিৰামিষ চব্জি, আলু, ভেন্দি, ভাতকেৰেলা মায়ে ভাজিলে। আৰু এইফালে দুডোখৰ গোল নেমু লৈ লৈছোঁ। আৰু এইফালে মাছ আৰু ঔটেঙা, মাছখিনি একেবাৰে গুড়ি গুড়া কৰি পেলালে। এনেকৈ খাই খুব ভাল লাগে, জলকীয়া দি দিছে। এতিয়া খাই ল'বই আৰু টিভি ৰুমত। এয়া আমাৰ চানে টেকেলিত পইচা থৈছে দেই। মই তাক সৰুৰ পৰাই শিকালোঁ এনেকৈ খুচুৰা পইচা জমা কৰিবলৈ, আৰু সি খুব ভাল পায়। খুচুৰা পইচা পালে চিধা গৈ একদম টেকেলিত ভৰাবলৈ বিচাৰে, আৰু কেইটকামান ভৰালে আৰু বিচাৰে ভৰাবলৈ, ভাল পায় সি। কণবাই আৰু টোপুলু বেটা আহিলে। ইয়াত চাওকচোন, আমাৰ চানে একদম গোটেই কুচনবোৰ পাৰি মেলি জঁপিয়াই আছে, বৰমাকে শিকাই আছে তাক। আৰু এইফালে আমাৰ টোপুলু বেটা বগাব পাৰিছোঁ, ক'বই নালাগে। উৎপাত কৰি আছে দেই, চানক শুৱাব লৈছোঁ, চানে উৎপাত কৰি আছে। হেল্ল' এভৰিৱান, গুড ইভিনিং। গা পা ধুই আহি লাল চাহ খাব লৈছোঁ। এইফালে পপ লৈছোঁ। আৰু চান, মোৰ যে নাই, মোৰ যে নাই। থেংক ইউ। লৈ লোৱা, অলপ লৈ লোৱা। এতিয়া ৰুমলৈ আহিলোঁ। ইমান বেছি গৰম নহয়। আৰু এইয়া দিনতে ধোৱা কাপোৰবিলাক জাপিব আছে, এতিয়া জাপি লওঁ। আৰু কালি নিজৰ উপাৰ্জনেৰে এটা বস্তু ল'লোঁ, ৰ'ব আপোনালোকক খুলি দেখুৱাইছোঁ। আচলতে প্ৰয়োজনীয় এটা বস্তু নাছিলে, দুটা আছিলে মানে, বেয়া হৈ গ'ল। আপোনালোকে আকৌ নাভাবিব আকৌ কাপোৰ বিক্ৰী কৰি লৈছোঁ, মানে কাপোৰ বনোৱা একদিন ভিডিঅ' আপোনালোকক দি আছোঁ ন। কাপোৰ বিক্ৰী কৰা পইচাৰে লোৱা নাই, বেলেগ এদিন ক'ম বাৰু। কিন্তু নিজৰ উপাৰ্জনেৰে লৈছোঁ। সৰুকৈ হ'লেও যে এটা বস্তু ল'বলৈ পাৰিছোঁ। ৰ'ব খুলি লওঁ মই। এইটো এটা ইস্ত্ৰি ল'লোঁ, বাজাজ কোম্পানীৰ হয়। মই ফিলিপছৰ ল'ম বুলি ভাবিছিলোঁ, মাক যে এটা বাৰ্থডেত গিফ্ট দিছিলোঁ, সেইটো বহুত ভাল হয়। এইটো পিছে ভালে, কিন্তু ফিলিপছৰ নাছিলে, আৰু আৰ বুলি এটা কোম্পানীৰ আছিলে। মই এইটো বাজাজ কোম্পানীৰ ল'লোঁ। এইটো ভালে হয়, ইউজ কৰা নাই এতিয়ালৈকে, কাইলৈ ইউজ কৰিব লাগিব। কাইলৈ ভণ্টিও আহিব চাগে কাপোৰ বনাবলৈ। আৰু এতিয়া ইয়াতে ভৰাই মেলি থৈ দিওঁ ধুনীয়াকৈ। আমাৰ চানৰ শুব লাগে দেই, চাওকচোন। মোৰ গাৰুটো আনিছে, পাতিখন পাৰিছে, তাৰ নিজৰ গাৰুটো আনি লৈছে। আৰু এয়া চাওকচোন, চাদৰখন ঘৰলৈ গৈছিলোঁ, হ'ল কেইবাদিনো, মানে মাহে হ'ল। চাদৰ এখন আনিছিলোঁ, এখন 40 সূতাৰ চাদৰ হয়।
আৰু মাৰ পৰা মই লৈ আনোয়ে যেতিয়া মানে মাৰ মই গডৰেজটো জাপি থৈ আহোঁ তেতিয়া কিবা বস্তু নহয় কিবা হ'লেও মানে লৈ আনোয়ে আৰু চাদৰখন চাওকচোন অকণমান জাপি থৈ দিয়া যে বহুত দিন হ'ল দাগ লাগিলে সদায় মানে ধুমকৈ তেনেকৈ থাকি গৈছে পুৰণা গডৰেজটোতে ভৰাই থৈছিলোঁ এতিয়া ওলাই থৈ দিওঁ কাইলৈ ধুই ল'ব লাগিব সেউজীয়া পাৰি আৰু চানক মই এতিয়া খুৱাই লওঁ মানুহজন টাউনলৈ গৈছিলে টাউনৰ পৰা আহি পালে টিভিটো ভাল কৰিব দি থৈছিলে আজি আনিলে এমাহতকৈ বেছিয়ে হ'ল চাগে ভাল কৰিব দিয়া আজিহে আনিছে আৰু ইমান ভাল নহ'ল বাৰু ইফালে খাবলৈ মই পিয়াজি লৈ আনিব কৈছিলোঁ পিয়াজি অকল 3টাহে পালে এয়া গ্ৰীণ চাটনি লৈ আনিছে আৰু সৰু সৰু চানাৰ পকৰি আৰু আলু চপ লৈ আনিছিলে এতিয়া আমি খাই লওঁ লাঠুৱা হাঁহি দিয়াচোন আকৌ হাঁহি দিয়া ৰাতিপুৱাই অংগনবাদী চেণ্টাৰলৈ মাতি পঠালে চেণ্টাৰত নহয় বাৰু চেণ্টাৰৰ ওচৰৰ পেহীহঁতৰ ঘৰটোতে চাউল দাইল মটৰ দিছিলে চানহঁতক হেল্ল' এভৰিৱান ভণ্টি আহিলে এয়া বহি আছে আৰু কুৰ্তি ছেট এযোৰ অৰ্ডাৰ দিছিলোঁ আজি আহি পালে আনবক্সিং কৰিলোঁ এতিয়া আমাৰ কোনোবাই চাব চুৰ্ণীখন চুৰ্ণীখন ধুনীয়া গীতি পাতলাটো এই কালাৰটো হৈছিলে অকণমান পাতলা হৈছিলে মাজত মণি আছে কেনেকুৱা লাগিছে ক'ব 500 টকা ওচৰা-ওচৰি হৈছিলে বাছ 470 এয়া এতিয়া ৰাতিলৈ ভাত খাব লৈছোঁ আজি ভাতৰ লগত আছিলে কুকুৰা মাংস আলু চিম্পুলকৈ আৰু মানুহজনে আকৌ টাউন গৈছিলে টাউনৰ পৰা চাওমিন লৈ আনিছিলে চাওমিন নাখালোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা এয়া চাহ খাব লৈছোঁ দেৰিয়ে হ'ল বাৰু 9টা বাজিবই হ'ল এতিয়া ঘৰ দুৱাৰ মচি ল'লোঁ আৰু এইফালে ৰাতিপুৱাই উলিয়াই লৈছোঁ কটনৰ 3যোৰ কাপোৰ স্ক্ৰীন প্ৰিণ্টিং কৰিম কালাৰকেইটা চাওকচোন ইমান বেছি মৰম লাগিছে এই গুলপীয়াৰযোৰ আৰু এই চকলেট কালাৰযোৰ চানে যে হাতত দুখ পাইছিলে ডিব্ৰুগড়লৈ গৈছিলোঁ তেতিয়া কৰি আছিলোঁ হঠাৎ ডিব্ৰুগড় যাব লগা হ'ল সেইকাৰণে কমপ্লিট নহ'ল বাজিব হ'ল এইফালে আমাৰ চাইনি আহিলে চাওকচোন কুচনকেইটা আনি মেলি কুচনৰ ওপৰতে শুইছে আৰু চোতাৰৰ কভাৰখিনিয়ে গাত লৈ লৈছে ঠাণ্ডা লৈছে এইফালে আমাৰ চান হাই কৰি দিয়া হাই বাই হাই দি দিয়াচোন আমাৰ চানে হাই দি দিয়া বাই ভালনে আমাৰ চানৰ ভালনে ভালে আৰু তোমাৰ নামটো কি চাইনি নামটো কি কৈ দিয়া আমাৰ চানৰ নামটো কি কি নাম তোমাৰ বুটু কোনে নাম দিলে পাপা বাই বাই দিদি এতিয়া 11টা বাজিব হ'ল মেখেলা চাদৰ এযোৰ আৰু এখন চাদৰ কমপ্লিট কৰিলোঁ আপোনালোকক একেবাৰে শেষত দেখুৱাই দিম গোটেইকেইযোৰ আৰু এয়া চাওকচোন আমাৰ চাইনি আৰু চানে কি যে কৰি থাকে নহয় সেইকাৰণে মই আজিকালি কুচন নপৰাই হ'লোঁ আৰু চানক চাওক চকেছত যিমান যি বস্তু আছে চব উলিয়াইছে এটাকৈ পিটিম মই দিয়া মা পিটিব এইবোৰ কৰি আছে দুটাই মাক পথাৰত গ'ল যে চাইনিৰ মাক এইফালে আমাৰ পৰিয়ালৰ একেবাৰে অকমানিটো চাইনিৰ ভাই তাৰ 4 মাহ সম্পূৰ্ণ হ'ব আৰু 1 তাৰিখে আৰু মাক আজি পথাৰলৈ গ'ল পথাৰখন বহুত দূৰত আৰু মই ফিডিং কৰাই থাকিলোঁ তাক দিনটো আহিলে বাৰু ভানু বাইদেউ 2টামান বজাত পালেহি আৰু খুৰীয়েক আছিলে ঘৰত মানে হিমাক্ষী বাইদেউ মোৰ ওচৰলৈ লৈ আনে ফিডিং কৰাবলৈ আৰু এতিয়া ধুনীয়াকৈ চাওকচোন খেলি আছে চ' এতিয়া আপোনালোকক ভালকৈ কাপোৰ কেইযোৰ দেখুৱাই দিছোঁ এযোৰ আছিলে পাতল বেঙুনীয়া আৰু ফুল একেটা ফুলে দিছোঁ দেই এপা থকা ফুলটো আৰু কেনেকুৱা লাগিছে জনাব কোনযোৰ বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ ধুনীয়াকৈ ৰছীত মেলি আৰু এইযোৰ হৈছে পাতল গুলপীয়া আৰু মানে এইটো কালাৰৰ ফুল দিম বুলি ভাবিছিলোঁ কিন্তু শেষ হৈ গ'ল সেইকাৰণে এইটো বগা আছিলে দেই বগা আৰু এনেকুৱা গুলপীয়া অকণমান আছিলে টেমাটোতে মিহলি কৰি দিলোঁ যে সেইকাৰণে দেখিছেনে পাতল বেঙুনীয়া কালাৰ এটা হ'ল
বাৰু মৰমে লাগিছে কাপোৰযোৰ গোটেইকেইযোৰ ভাল লাগিছে কাপোৰ আৰু এইযোৰ হৈছে পাতল হালধীয়া নে পাতল কমলা আপোনালোকে ক'বচোন কালাৰটো মই ভালকৈ ধৰিব পৰা নাই এইযোৰো খুব মৰম লাগিছে কাপোৰযোৰ আৰু এইযোৰ হৈছে চকলেট কালাৰ সেইদিনাখন কৰিছিলোঁ দেওবাৰ দিনাই কৰিছিলোঁ কৈছিলোঁ যে আপোনালোকক চানে যোনদিনাখন হাতত দুখ পাইছিলে চাদৰখন কমপ্লিট হ'ল মেখেলাখন কমপ্লিট হোৱা নাছিলে আজি কমপ্লিট কৰিলোঁ কেনেকুৱা লাগিছে জনাব হেল্ল' এভৰিৱান এতিয়া 6:30 বাজিব হ'লগৈ আৰু ভণ্টিও গ'লগৈ কিন্তু ভিডিঅ' কৰা নহ'ল ভণ্টি 2টামান বজাতে গ'লগৈ আৰু এতিয়া আমি চানে মই দোকান গ'লোঁ চান কি আনিলা দেখাই দিয়া এইটো কটৰী কুৰকুৰি এইটো মটৰ নতুনকৈ খাম দেই এইটো ভাইগিৰি নে কি নাম ভাইগিৰি মটৰ এইফালে ভাইগিৰি চানাচুৰ চানক সদায় খাব নিদিওঁ পিছে পেকেট আজি এতিয়া আনি দিছোঁ আৰু সি নাখায় ইমানকৈ মই বেছিভাগ খাই থৈ দিওঁ চ' আজিৰ ভিডিঅ'টো ইমানে আজিলৈ আহিছোঁ বাই